মৰ্নিং ফ্ৰেণ্ডছ এণ্ড ৱেলকাম টু আনাডাৰ ব্লগ। আৰু গাইজ বহুতো মানে কি মোৰ লগৰবোৰে কৈ আছিল যে ভাই ভীমা শংকৰৰ ভিডিঅ' দেখুওৱা, ভীমা শংকৰৰ ভিডিঅ' লাগে। চ' আজি বাৰু তেনেকুৱাই ভিডিঅ' এটা হ'বলৈ গৈ আছে। আৰু আজি যিহেতু শাওনৰ চতুৰ্থটো সোমবাৰ, চ' এতিয়া গা পা ধুই পেলাই এতিয়া গৈ আছোঁ ভলীবম। আৰু যিহেতু মই ওচৰতে, চ' মই সেইকাৰণে ৰবিবাৰে ৰাতি নগ'লোঁ। চ' সোমবাৰে মই এতিয়া মৰ্ণিং এতিয়া মই ওলাই যাম। আৰু এতিয়া সময় হৈ আছে 3:55। চ' এতিয়া গৈ আছোঁ ভলীবমত। আৰু ফাৰ্ষ্ট যাম বশিষ্ঠৰ পৰা আহিম শুক্লেশ্বৰ। চ' নেক্সট ব্লগত মই যদি পাৰোঁ তেন্তে ভীমা শংকৰৰ ভিডিঅ' এটা দেখাবলৈ চেষ্টা কৰিম। আৰু তেন্তে বলক আজি এই ভিডিঅ'টো মহাদেৱ বাবাক চিন্তি মানে কি ভলীবমক চিন্তি তেন্তে এই ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' তাৰে আগত মই এতিয়া গা পা ধুই লওঁ আৰু 4টা বাজিলে। আৰু এতিয়া আৰু আজি মানে কি অলপমান বেলেগ বেয়া চিটুৱেশ্যন হৈ আছে। আৰু ঘৰৰ পৰা ওলাওঁতেও মানে বৰষুণ দিলে গমেই পালে। আৰু এতিয়া তেলটো মানে অলপমান শেষ হ'ল। আৰু এতিয়া তেল মানে কি ফিউলৰ কাৰণে গোটেই ঠাইতে বিচাৰি আছোঁ, ক'তো ফিউল পোৱা নাই। আৰু এতিয়া আহি পাই ইয়াতে ৰখিলোঁ ঘৰত। আৰু ইয়াতো এতিয়া খোলাই নাই, এতিয়ালৈ খোলাই নাই। চ' আৰু আধা ঘণ্টামান পিছতে বোলে খুলিব। চ' চাওঁ আৰু কি হয়। Turn it on.
গাইজ আৰু এতিয়া আহি পালোঁ লখৰা আৰু এতিয়া লখৰাৰ পৰা এতিয়া গৈ আছোঁ গাড়ীটো অলপমান প্ৰব্লেম হ'ল ব্ৰেক শ্বুটো গোটেই মানে কি মানে কামেই নাই আৰু ব্ৰেক নালাগে চ' সেই এটা প্ৰব্লেম হৈ আছে আৰু এতিয়া ডাইৰেক্ট গৈ আছোঁ শুক্লেশ্বৰ চ' শুক্লেশ্বৰত লগ পাই আছোঁ আৰু এতিয়া আহি পালোঁ শুক্লেশ্বৰ মন্দিৰ আৰু এতিয়া মানে কি মানুহ অলপমান কমি গ'ল আৰু ৰাতিপুৱা শুনা মতে বহুতো মানুহৰ ভিৰ আছিল আৰু সেইকাৰণে এতিয়া সেই ভিৰবোৰ দেখিবলৈ পোৱা নাই বাট মানুহ এতিয়া কমি আহিছে চ' এতিয়া যাওঁ মেইন মন্দিৰত শুক্লেশ্বৰ দেৱালয়ত আৰু তাত চাগে মেইন মন্দিৰত চাগে অলপ হ'লেও লাইন থাকিব চ' মেবি সেনেকুৱা লাগে আৰু এইবিলাক যদি দেখিছে এইবিলাক মানে কি ভক্তবিলাকে ইয়াতে মানে কি অলপ জিৰণি লৈছে আৰু কাষত হৈছে এইটো ব্ৰহ্মপুত্ৰ নদী আৰু চাওক না ধুনীয়া ভিউ এটা চ' গাইজ আৰু এনেকৈ গৈছিলোঁ ভলিবমত আৰু মানে কি সকলো টাইমতে ভিডিঅ' কৰিব পৰা যোৱা নাই কাৰণ মানুহৰ ভিৰ আৰু এনেকুৱা ভিৰত মানে কি ভিডিঅ' কৰিও ভাল নালাগে আৰু যিহেতু মন্দিৰত পূজাৰ কাৰণে গৈছিলোঁ চ' সেইকাৰণে গোটেইখিনি ভিডিঅ' কৰা নহ'ল আৰু যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁৱে চ' গাইজ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কেনেকুৱা পালে কমেণ্ট কৰিব যদি নতুন পাইছে দেন ছাবস্ক্ৰাইব কৰিব চ' আজিলৈ ভিডিঅ'টো ইয়াতে থৈছোঁ তিনিলেন টাটা বাই বাই